ভালদৰে চাফা কৰি দিবা আৰু হে মাজনী ভাগৰ কাপোৰখিনি পিছফালে আছে সেইখিনি ভালকৈ ধুই মেলি দিবা ঐ ৰচোন হেৰি ৰবাচোন আপোনালোকে ল'ৰা ছোৱালীক কি শিক্ষা দিছে হে কি শিক্ষা মানে মই একো বুজা নাই এতিয়া নুবুজা ভাও ধৰিছে মোৰ ছোৱালীক ভাল পাবলৈ তাৰ ইমান সাহস কৈ দিব তাক নেক্সট টাইম যাতে মোৰ ছোৱালীৰ লগত কোনো সম্পৰ্ক নাৰাখে আপুনি এইবোৰ কথা শুনাই আছে আপোনাৰ ছোৱালী আপুনি চম্ভালিব নোৱাৰে মই মোৰ ছোৱালীক চম্ভালিম কিন্তু তুমি তোমাৰ ল'ৰাক চম্ভালিবা নহ'লে কথা বেয়া হৈ যাব কি কথা বেয়া হ'ব মই কথাবোৰ মনে মনে শুনি আছো বুলিয়ে আপুনি কি মূৰৰ ওপৰত উঠি যাব নেকি অকল মূৰৰ ওপৰত উঠাই নহয় কেতিয়াবা যদি তোমাৰ ল'ৰাই মোৰ ছোৱালীৰ লগত সম্পৰ্ক ৰাখে তেনেহ'লে কিন্তু মই তোমাৰ ঘৰৰ ওপৰত গৈ এনে দৌৰি নাছিল আপুনি ল'ৰা ছোৱালীক কি শিক্ষা দিয়েহে কি স্কুলত ল'ৰা ছোৱালীক শিক্ষা দিবলৈ এতিয়া কি মই তহঁতৰ পৰা শিকিব লাগিব নালাগে আপোনাৰ দৰে মাকৰ জীয়েকক মোৰ ঘৰৰ বোৱাৰী কেতিয়াও মোৰ ছোৱালীক আপোনাৰ ল'ৰালৈ বিয়া দিম বোলো অসমীয়াত এটা কথা আছে মাটি কিনিবা মাছ খাল ছোৱালী আনিবা মাছ খাল কি ফাল্টু কথাবোৰ কৈ আছে নাই শুনন না এই অশিক্ষিত হোৱাৰ মুখত বৰ বৰ কথা পঢ়া শুনা নাথাকিব পাৰে কিন্তু আপোনাৰ দৰে শিষ্টাচাৰ নজনা নহয় নালাগে আপুনি আমাক শিষ্টাচাৰ দেখুৱাব এগৰাকী শিক্ষয়িত্ৰী হৈ আপোনাৰ কেনে অদ্ভুত আচৰণ মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবলৈ কবি নহ'লে এনে অদ্ভুত আচৰণ আৰু দেখিবলৈ পাবি আপোনাৰ ছোৱালী আমাক টিকা ধুৱাই দিলেও নালাগে টকাই মূৰত ধৰিছে আৰু আমাৰ টকা দেখি তহঁতৰ মূৰত ধৰিছে হাতে খগা দেখি মহা ফাটি মৰিছ হেৰ' আমি পক ফাটি মৰা বিধা নহয় আমাৰ ল'ৰাইও চাকৰি কৰে থাৰ্ড গ্ৰেডৰহে চাকৰি কৰে কিমান দৰমহা পায় যেইকেইটা পায় আমি সেইকেইটাই ভালকে চলি আছো শিক্ষিত ল'ৰা ভৱিষ্যতে প্ৰমোচন পাব আমি আপোনাৰ ওচৰত হাত পাতিবলৈ অহা নাই নহয় হাত পাতিবলৈকেতো তোমাৰ হাতেৰে মোৰ সেই আকৌ এজনী ছোৱালীজনীক ফুচুলাইছে ল'ৰাই ক'ত কি কৈ ফুৰিছে মই কেনেকৈ জানিম আহক আজি এইটোকো দিম ঠিকছে ভাল পাবলৈ আৰু ছোৱালী বিচাৰি নাপালে এই হাৰামজানী যদি জীয়েকজনীকে ভাল পাব মোক চম্ভালি কথা কবি আহিব আহিব ঘৰৰ ওপৰত উঠি নাচিম বুলি কৈছিলে নহয় আহিব আপোনাক মই চকুৰে মুখে 20 জনীকে পিচি লগাব পাওঁ নে ন চাই ল'ব আৰু ল'ৰা বিচাৰি নাপালি এই ভিক্ষুটোহে বিচাৰি পালি মা মানুহক ইমান বেয়াকৈ কয় নেকি কি মই এতিয়া তহঁতৰ পৰা কথা ক'বলৈ শিকিব লাগিব আৰু তোৰ মতলবটো মই বুজি পাইছো নহয় আমাৰ সম্পত্তি দেখি পাই মোৰ ছোৱালীক ভাল পাবলৈ আহিছ আপুনি এইবিলাক কৈছে কি মই তেনেকুৱা একেবাৰেই নহয় এই ভঙা বাইকখন চলাই তই নিজে মাৰ্চিডিজ এখন চলাইছো বুলি ভাবিছ নেকি নিজৰ অকাত মনত ৰাখিবি বাওনা হৈ চান্দলে হাত মেলিবলৈ আহিছে আৰু তই যা ঘৰলৈ যা তোক কি তামোল পাণ দিব লাগিব নেকি যা এতিয়াই যা ইয়াৰ পৰা আৰু শুন নেক্সট টাইম যদি তই মোৰ ছোৱালীক লগ ধৰিবলৈ হয় তেনেহ'লে চাবি একটা পাঁচৰতে তোৰ চকুৰ উলিয়াই বাঢ়ি কৈ দিম যা ইয়াৰ পৰা দুখীয়া হ'লো বুলি মানুহে ইমান বেয়াকে ক'ব পাৰেনে ল'ৰাই ক'ত কি কৰি আছে মই কেনেকৈ জানো আহক আজি ঠিকছে দিম আজি ইয়াত কি হ'ল মা আজি ৰিমজিমৰ মাকে মাক বহুত বেয়াকৈ অপমান কৰিছে কি ক'লে তই ৰিমজিমক ভাল পাৱ ভাল পাবলৈ আৰু ছোৱালী নাপালি কিয় কি বিয়া নোতাই কি ভাল নোতাই মাক চাইহে জীয়েক সেইকাৰণেহে তাই মোক য'তে দেখিলো মাতে সঁচাই তাই বহুত ভাল মা মানি লৈছো তাই ভাল মাক দেউতাকেতো তুলে নিদিয়ে নাই মা মই তাইক পাহৰিব নোৱাৰো
তাইক নাপালে মই মৰি যাম কি কলি আকৌ এবাৰ কচোন হেৰ বাপেৰে মৰাৰ পিছত তহঁতক ইমান কষ্ট কৰি পঢ়ালো শুনালো ডাঙৰ দীঘল কৰিলো তহঁতৰ এতিয়া কি মৰা মোক চাবলৈ সকলো কষ্ট মোৰ অথলে গ'ল নাকান্দিব মা আজিৰ পৰা তেনেকুৱা কথা মই কেতিয়াও নকওঁ আপুনি একো চিন্তা নকৰিব মা আমি 6 মাহৰ আগতে কোৰ্ট মেৰেজ কৰি থৈছোঁ তেনেহ'লে পুলিচৰ একো ভয় নাই নাই মা তেনেকুৱা ভয় কৰিবলগীয়া একোৱেই নাই তেতিয়াহ'লে তই ৰিমজিমক লৈ আহ হ'ব মা আৰু এটা কাম কৰ থানাত সোমাই আমি দুটা আজিৰ পৰা একেলগতে থাকিম বুলি কৈ আহিম দরজাখন খুলছুন রিমজিম রিমজিম ও রিমজিম চাও দরজাখন খুলছুন কি কৰি আছ তই ঐ কি হৈছে তোৰ গাটো ভাল লগা নাই শুই আছিল ক'তা ঠিকে আছে অ সেই ফটোটোৰ কথা চিন্তা কৰি হ'বলা তই মাথা গৰম কৰি আছ আৰু শুন মাৰৰ কথা যদি নুশুনা পাছত কিন্তু বিপদত পৰিবি আৰু শুনিল টকাৰ অবিহনে প্ৰেম ভালপোৱা এইবোৰ একো মূল্য নাথাকে যেতিয়া ঘৰৰ সমস্যা চাৰিওফালৰ পৰা আগুৰি ধৰিব তেতিয়া দৰ্জা খিৰিকী বন্ধ থাকিলেও ভেণ্টিলেটৰ দি পলাব বুজিলি তেতিয়া টকাহে মাত মাতিব আৰু বাপেৰে যদি গম পায় সেইটো ঘৰতে গুলিয়াই থৈ আহিবগৈ মই অলপ শুই লওঁ নেকি আৰু শুন মই স্কুলৰ পৰা আহোগৈ তই কিন্তু কলৈকো ওলাই নাযাবি যদি তুমি নিজ ইচ্ছাই অহা নাই এতিয়াও তুমি যাবগৈ পাৰিবা মা তুমি মোক কৈছা কি মা মই নিজ ইচ্ছাৰে আহিছো মই ইয়াক এৰি থাকিব নোৱাৰো
আৰু বোৱাৰী ঘৰত সেন্দুৰ দিব লাগিব যা সোনকালে কৰ হ'ব দে ঘটিটো দে মই এখন পেলাই থৈ আহোঁ 50 টকা 500 টকা দিছিলে বুলি ভাবিছিলোঁ তোৰ মুখেদি মই ভাত খোৱা উলিয়াই আছোঁ ঐ ন কইনা চাবলৈ মানুহ ভিৰ মাৰিব এতিয়া একো ভিৰ নহয় কোনে চিনি নাপায় তাই গাঁৱৰে ছোৱালী বৰ অকণমান বেছি কৰ আহক 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 মই ইয়াত বহিবলৈ অহা নাই মোৰ ছোৱালী উলিয়াই দে ওলাই আহিছনে ৰিমজিম আহিছনে ওলাই আহিছনে নাই ৰিমজিম ওলাই আহ জলদি ওলাই আহ বুলি কৈছো নহয় আহিছনে নাই তোক কাজি মই ৰ'ব ধৈৰ্য ধৰক এতিয়া তাই আপোনাৰ ছোৱালী নহয় এতিয়া তাই মোৰ ঘৰৰ বোৱাৰী আপোনাৰ কোনো অধিকাৰ নাই কি ক'লি মোৰ ছোৱালীজনীৰ পৰা মোৰ অধিকাৰ নাই মই নিজে জন্ম দিয়া ছোৱালীজনীৰ পৰা মোৰ অধিকাৰ নাই নাই সমাজৰ এইটোৱেই নিয়ম আপুনি ইমান শিক্ষিত হৈ এই সাধাৰণ কথাটো নাজানেনে ঐ তই যাবি